অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী এইবাৰ মাক হ'ল। বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে প্ৰিয়ংকা ভৰালী আৰু কণমানিটোৰ এটি মৰম লগা ভিডিঅ'। যিহেতু কণ্ঠশিল্পীগৰাকী বৰ্তমান ছিংগল, গতিকে এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে এই কণমানিটো আচলতে প্ৰিয়ংকা ভৰালীৰ কোন হয়। নিজৰ সন্তান হিচাপে তুলি লৈছে নেকি অভিনেত্ৰীগৰাকীয়ে এই কণমানিটিক? সবিশেষ জানিবৰ বাবে ভিডিঅ'টি শেষলৈকে চাই থাকিব। আজিৰ পৰা কেইবা বছৰ আগতে প্ৰিয়ংকা ভৰালী বিবাহ পাশত আবদ্ধ হৈছিল জয়ন্ত কাকতিৰ সৈতে। কিন্তু দুয়োৰে মাজত মনোমালিন্য হোৱাৰ বাবে তেওঁলোকৰ ডিভ'ৰ্চ হ'ল। গতিকে এনে ক্ষেত্ৰত তেওঁৰ কোলাত থকা কণমানিটোক লৈ এতিয়া সকলোৰে মাজত কৌতূহলৰ সৃষ্টি হৈছে। আচলতে প্ৰিয়ংকা ভৰালীৰ কোচত থকা এই কণমানিটি তেওঁৰ নিজৰ সন্তান নহয়, কণমানিটি হৈছে তেওঁৰ পৰিয়ালৰ সদস্য। তেওঁ এনেদৰে এটি ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল।